নমস্কাৰ সিলবিল জোনাকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সুতুলি পিঠাৰ একেবাৰে সহজ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে আমি প্ৰথমতে এটা নাৰিকল কোলা বাকলিটো আঁতৰাই 3 চামুচ চেনিৰে সৈতে এটা মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ পিচি লৈছোঁ। চেনি সোৱাদ অনুসৰি দিলেই হ'ব। তাৰ পিছত আমি এখন শুকান কেৰাহীত নাৰিকলখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া আমি 2 কাপ বৰা চাউল আৰু 1 কাপ ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈ লৈছোঁ। আমি 1 কাপ কুহুমীয়া পানীত সোৱাদ অনুসৰি গুড় মিহলাই লৈছোঁ। তাৰ পিছত গুড় মিহলোৱা পানীখিনিৰে অলপকৈ পানী পিঠাগুড়িখিনিৰ সৈতে মিলাই আমি ধুনীয়াকৈ এটা ডো প্ৰস্তুত কৰি ল'ম। তাৰ পিছত আমি ভিডিঅ'ত দেখুওৱা ধৰণে নাৰিকলখিনি দি সুতুলিৰ আকৃতিৰে পিঠাখিনি প্ৰস্তুত কৰি ল'ম। দেখিবলৈ ধুনীয়া হ'বৰ বাবে কেইটামান তিল এনে ওপৰত লগাই দিয়া হৈছে। এইকেইটা নিদিলেও কোনো কথা নাই। তাৰ পিছত আমি এটা কেৰাহীত তেল গৰম হ'বলৈ দি তাত ধুনীয়া ৰঙচুৱা কালাৰ এটা অহালৈকে কম জুইত আমি পিঠাকেইটা ভাজি ল'ম। ৰঙচুৱা কালাৰ অহাৰ পিছত পিঠাকেইটা প্ৰস্তুত হৈ যাব। আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।